কার্ভৰ ফোন হৈছে OnePlus 12GB 256GB একদম ব্র্যান্ড নিউ কন্ডিশন সিঙ্গেল এটা ডট না পাবো এটা স্ক্র্যাচ না পাবো শিওর এটা স্ক্র্যাচও না এটা ডেন্টও নাই 13-14 স্টক আছে এটাও এনেকুৱা নাই যোনটো ৰিপেয়াৰ আছে এটা সিঙ্গেল স্ক্ৰুও ওপেন নাই আৰু যদি মই যোনটো ফোন কম কি এটো ফোন সিল মানে এটো সিল হয় আপুনি সার্ভিস সেন্টাৰত লৈ যায় চেক কৰাই দিব যদি এটো ৰিপেয়াৰ থাকে আপুনি মোক আকৌ ৰিটাৰ্ণ দি দিব মই পুৰা পইচা ৰিফান্ড কৰাই দিম ডাঙৰ মডেলৰ পুৰা 16 Pro Max আহি গৈছে সাফ না হোয়াইট কালার হোয়াইট বিউটি একদম এইবিলাক একদম অৰিজিনাল বিল সিলৰ লগত আছে তাৰ 14 Pro Max চাইলোৱা এইবিলাক কন্ডিশন চাইলোৱা তুমি iPhone 16 Pro Max 14 Pro Max 13 Pro Max 12 Pro Max 11 Pro Max সকলো ধৰণৰ মডেল বিলাক পাই যাব এন্ড্ৰইডৰ কালেকচনৰ পৰা अवेलेबल হৈ আছে চাই থাকক ভিডিওটো স্কিপ নকৰাকে নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে তো গম পাই গৈছে আজি নতুন এটা ফ্ৰেছ সেকেন্ড হ্যান্ড মোবাইলৰ ভিডিও মই লৈ আহিছো পৰা গেজেট নেশনৰ পৰা আপোনালোকে চাব পাৰে আহি কিনে পৰা কালেকচন দেখা পাই আছো আপোনালোকে যদি গুৱাহাটীত আহি আছে তাৰ মোবাইল লম বুলি যদি আহি আছে একদম জেনুইন কন্ডিশনত ওয়াটাৰ সিলৰ লগত আপোনালোকে আইফোন বিলাক লৈ যাব পাৰিব আইফোন সকলো ধৰণৰ মডেল পাব 16 Pro আহি গৈছে আজি কিমান দামত দিব ডিসকাউন্ট কি থাকিব ফাইনান্স কৰিলে কিমান ডাউন পেমেন্ট দিব লাগিব বহুত কমেন্ট আহি থাকে দাদা ফাইনান্স হ'ব না নাই আপোনালোকে চাই থাকক ধুনিয়া কৰি ভিডিওটো স্কিপ নকৰি চাই থাকক পাই যাব এফালে এন্ড্ৰইডৰ কালেকচন মানে প্ৰায় अवेलेबल হৈ আছে যাক যেনেকুৱা লাগে আৰু কালাৰ লাগে মডেল লাগে পাই যাব আৰু নতুনকৈ আহিছে পেজখন সাবস্ক্ৰাইব কৰি ৰাখিব ইউটিউব চেনেলটো যদি ফেসবুকত চাই আছে ফেসবুক পেজটো আপোনালোকে ফলো কৰি ৰাখি তো আৰম্ভ কৰো আজিৰ ভিডিও আজি আহিছো বহুত দিন পিছত গেজেট নেশন ইয়াৰে অনাৰ আছে আকিবদা ভাল আছে খবৰ একদম বঢ়িয়া তোমাৰ কোৱা আজি দাদা ষ্টাৰ্টিং কিমান দামৰ পৰা আপোনালোকৰ ইয়াতে পাব আমাৰ তাৰ আইফোন একদম কম ৰেঞ্জৰ পৰা পাই যাবা 12500 ৰ পৰা আইফোন পাই যাবা আৰু এন্ড্ৰইড টো পাই যাবা 3000 মানৰ পৰা এন্ড্ৰইড পাই 3000 টকাৰ পৰা 3000 বহাগ বিহুৰ বহুত বেছি শুভেচ্ছা যাচিলো বিহু তো চলিয়ে আছে বিহুৰ বিহুৰ অফাৰ থাকিব নেকি আপোনালোকৰ ইয়াত বিহুৰ অফাৰৰ নিচিনা একদম কমসে কম ৰেটত ষ্টক দি দিম আৰু একদম সব জেনুইন ষ্টকত দিম হয় আৰু সব ফোনৰ লগত কিবা যদি তোমাৰ ভিডিও চাই কিবা নহয় কিবা এটা গিফট দিমে আপোনালোকে যদি এটা মোবাইল কিনিম বুলি ভাবি আছে সেকেন্ড হ্যান্ড মোবাইল একদম জেনুইন কন্ডিশনত ফ্ৰেছ কন্ডিশনত গেজেট নেশনত পাই যাব দাদা আজিকালি আইফোন মানুহে কিনাৰ আগত মনত বহুত কথাই ভাবি থাকে মোবাইলখন বেয়া হ'ব নেকি ৰিপেয়াৰিং হ'ব নেকি চেঞ্জেছ হ'ব নেকি আপুনি কি ক'ব আপোনালোকৰ ইয়াতে আইফোনৰ কোৱালিটি কেনেকুৱা ধৰণৰ হ'ব আমাৰ তাত ফাৰ্স্ট অফ অল 99% ষ্টক এনেকুৱা থাকিব যোনটো আজিলৈ খোলা নাই আপুনি আহক আপুনি মোক কওক কি দাদা ল্যাপটপত মোক চেক কৰাই দিয়ক থ্ৰী টুলছত চেক কৰাই দিয়ক বা আপুনি নিজেও ল্যাপটপ লৈ আনক চেক কৰাই লওক তাৰ পিছতে চেটিছফাই কৰি লৈ যাওক আৰু যদি মই যোনটো ফোন কম কি এটো ফোন সিল মানে এটো সিল হয় আপুনি সার্ভিস সেন্টাৰত লৈ যায় চেক কৰাই দিব যদি এটো ৰিপেয়াৰ থাকে আপুনি মোক আকৌ ৰিটাৰ্ণ দি দিব মই পুৰা পইচা ৰিফান্ড কৰাই দিম এনেকুৱা কোনো কথা নাই বাকি এটা দুটা পিছ আমাৰ লগতে যেনেকৈ এইটো বেটাৰী চেঞ্জ আছে মই আপোনাক লোৱাৰ আগতে কৈ দিম কি দাদা ইয়াৰ বেটাৰী চেঞ্জ আছে ইয়াৰ কাৰণে ইয়াৰ 2000 টকা দাম কম হ'ব অৰিজিনেলতকৈ তো এনেকুৱা আমাৰ বাকি অলমোষ্ট ষ্টক আমাৰ তাত জেনুইন হ'ব কোনো ধৰণৰ ৰিপেয়াৰিং এটা স্ক্ৰুও খোলা নাই ইমান চাবৰে আপুনি 13-14 ষ্টক আছে এটাও এনেকুৱা নাই যোনটো ৰিপেয়াৰ আছে এটা সিঙ্গেল স্ক্ৰুও ওপেন নাই এন্ড্ৰইড মোবাইল ষ্টাৰ্টিং কিমান দামৰ পৰা আজি পাম আপোনাৰ ইয়াতে 3000 ৰ পৰা পাই যাবা 4G আৰু 5G পাই যাবা বৰ্তমান আছে 8000 ৰ পৰা এনে 6000 টকা পৰা 5G পাই যায় বৰ্তমান 8000 টকা পৰা মডেলটো জনাই দিয়ক মই দেখাই দি আছো জিবি টো কৈ দিয়ক কন্ডিশনটো আগতে কন্ডিশনটো তুমি চোৱা কন্ডিশন চোৱা একবার স্ক্র্যাচ চোৱা এটা সিঙ্গেল স্ক্র্যাচ আছে নেকি চোৱা কন্ডিশন সক না আৰু এক পিস আছে হেটো সেম স্ক্র্যাচ আছে নেকি আপোনালোকে সক ভিডিও চলে নহব দোকান আহি কিনো এইটো চাব লাগে এই দুই পিসে হয় দুই পিসে আছে সব চোৱা জিলিকি আছে 8GB 256GB হয় 8256 5G মোবাইল 8000 টকা 8000 টকাৰ পৰা আপোনালোকে ফ্ৰেছ কন্ডিশনত লৈ যাব পাৰে Oppo কি হয় দাদা মডেলখন Oppo ইটো মো চাব লাগিব এই মো পাহৰি গলো উইথ বক্সৰ হৈতে বক্স পাই যাব চাৰ্জাৰ ডাটা কেবল পাই যাব পাই যাব আৰু ডাটা কেবল সব ফোনৰ লগতে পাই যাব এটো হ'ব Oppo A73 5G হয় Oppo A73 5G 8GB 256GB ওকে লগত আৰু অফাৰ থাকিবই আপোনালোকে দোকান ভিজিট কৰিব চাব আৰু ল'ব নেক্সট দাদা দেখাই দিম নেক্সট তাৰ পিছত মই দেখাই দি আছো চোৱা এইটো OnePlus 80 হয় একদম মিন কন্ডিশনত আছে আমাৰ ঘৰা ফোনটো পৰি কিনে ভাঙি গল আমি ফোন মানে থতে এটো ভাঙি গল ব্যাক প্যানেলটো আৰু আমি হেতু কাৰণে এটো চেঞ্জ কৰা নাই ইয়াৰ ৰেট আছিল 14000 টকা 256GB হয় 12GB 256GB
বেক পেনেলটো ভাঙা কাৰণে আমি অকল দি দিম 8,500 টকা চিয়ৰ চিয়ৰ 100% আমাৰ পৰা ভাঙিছে অল অৰিজিনেল হয় এইটো আমাৰ পৰা পৰি কিনে ভাঙি গ'ল অকল 8,500 টকা সেইটো কাৰণে দি দিম চাওক না OnePlus-ৰ আপোনালোকে 80 মোবাইলখন মাত্ৰ 8,500 টকাৰ পৰা পাই যাব বাকি এটা 100 টকাৰ আমাৰ তাতে পাই যাব 100 টকাত স্ক্ৰীন লগাই ল'ব পাৰিব বাকি এইবিলাক কণ্ডিশ্যন চাই লও একদম নিট এণ্ড ক্লিন এটা ডটো নাই জাস্ট এইটো ভাঙি গ'ল আৰু পৰি গ'লে ওকে বাকি আপোনাৰ আৰু এটা অফাৰ দি দিওঁ এইটো চাই লওক IQ7 এইটো বঢ়িয়া একদম আমাৰ তাত 13,000 মানত চেল হয় কিন্তু এইটো বেক এণ্ডৰ পৰা ধৰক বেক পেনেলটো চেঞ্জ হৈছে এইটো অৰিজিনেল বেক পেনেল নহয় বেক পেনেল চেঞ্জ আছে এইটোৰ কাৰণে এইটো আমি দি দিম অকল 10,000 টকা IQ মোবাইল IQ এইটো 3,000 টকা কমত পাই যাব অকল বেক পেনেলৰ কাৰণে IQ এইটো চাব পৰা IQ9SC এইটো পাই যাব 13,000 কাৰ্ভ ডিসপ্লে কাৰ্ড নহয় ফ্ল্যাট হ'ব ফ্ল্যাট আৰু কাৰ্ভটো একদম কমন আছে যেনেকৈ এইটো আছে Realme P2 Pro 5G 512 GB 512 GB Realme P2 Pro এইটো 512 GB ষ্টৰেজ হয় মাত্ৰ 13,500 টকাৰ পৰা কাৰ্ভ স্ক্ৰীন পাই যাব আপুনি পাই যাব ভিভোৰ এইটো একদম প্ৰিমিয়াম মডেল হয় X60 মডেল একদম স্লিক ফোন কেমেৰা ফোন কারক যদি কেমেৰা ফোন বিচাৰি আছে এইটো চাব পাৰে কোৱালিটি বহুত ধুনীয়া হয় ডিসপ্লে আৰু বহুত লাইট ওয়েট ফোন হয় এইটো পাই যাব মাত্ৰ 15,000 টকা ওকে তাৰ Redmi এইটো ফোন পাই যাব আপোনাৰ অকল 10,500 এইটো পাই যাব 14,000 এইটো পাই যাব আপোনাৰ 8GB 256GB হয় এইটো 15,000 এইটো 12 256GB হয় সেম মডেল 11 Pro Plus এইটো পাই যাব 15,000 তাৰ পিছত এইটো পাই যাব 10,000 এইটো আই যাব আপোনাৰ 7,500 তাৰ এইটো সব 5G সবতকে কম এইটো আছে 7,500 পাই যাব তাৰ এইবিলাক পাই যাব 5,500 এইটো 5,000 আহি যাব Oppo Reno আহি যাব আপোনাৰ 7,000 তাৰপিছত Vivo আহি যাব 5,500 এইটো আহি যাব 8,500 এইটো আপোনাৰ Poco X5 Pro গেমিং ফোন এইটো 9,500 আহি যাব তাৰ পিছত এইটো কাৰ্ভৰ ফোন হৈছে OnePlus-ৰ 12GB 256GB একদম ব্র্যান্ড নিউ কন্ডিশন সিঙ্গেল এটা ডট না পাবো এটা স্ক্র্যাচ না পাবো শিওর এটা স্ক্র্যাচও না এটা ডেন্টও নাই চাই ল'ব পাৰে অকল 14,000 টকাত পাই যাব ওকে 12GB ৰেমত Oppo পাই যাব কাৰ্ভ স্ক্ৰিনৰ লগত অকল 14,000 13,500 দি দিম 13,500 টকা অনলি কাৰ্ভ স্ক্ৰিন ফোন চাওক না তাৰ ফ্ৰেছ কন্ডিশনত ইমান কম দামত আপোনালোকে ক'ত পাব গেজেট নেশ্যনত তাৰপিছত এইটো এটা OnePlus-ৰ আছে বেক পেনেলটো অলপ স্লাইড ক্ৰেক এটা আছে চাব পৰা যি আছে আৰু দাদা ধুনীয়াকৈ কৰি দিয়া আছে ভাল লাগি আছে এইটো পাই যাব অকল 10,000 টকা 10,000 টকা Realme GT Neo 3T গেমিং ফোন হয় এইটো পাই যাব 13,500 টকা যোনে গেমিং ফোন বিচাৰি আছে 256GB 13,500 টকা অনলি 13,500 টকাৰ পৰা তাৰপিছত K50i গেমিং ফোন এইটো চাব পৰা K50i অকল 9,000 টকাত পাই যাব গেমিং ফোন ওকে গেমিং মোবাইল বহুত কেইটাই পাব দাদাৰ ইয়াতে দাদা গেম খেলি ভাল পায় কালেকচনত ধুনীয়া কৰি ৰাখি দিয়ে আৰু গেমিং মোবাইল এইটো এটা আছে Infinix-ৰ গেমিং ফোন এইটো পাই যাব অকল 10,000 টকা 10,000 টকা 9,500 চাওক না Vivo পাই যাব 10,500 ওকে এইটো ইন ডিসপ্লে 5G লেটেষ্ট মডেল বিলাকে পাব আপোনালোকে আৰু ফ্ৰেছ কন্ডিশনত পাব আমাৰ তাত আজিকালি এনে বেছিভাগ 5G পায় 4G অলপ কমে আজিকালি ৰাখো 5G বেছি ৰাখো তাৰপিছত নাথিঙৰো পাই যাব 14,000 টকাত Vivo পাই যাব 12,000 টকা এইটো এন্ড্ৰইড হয় ব্র্যান্ড নিউ ফোন হয় এইটো 4,500 টকাত পাই যাব কাবাক যদি লাগে 4,500 টকাত আপোনালোকে iPhone 17 Pro লুকস পাই যাব তোমাৰ কম্পেক্ট যদি এন্ড্ৰইড ফোন বিচাৰিছে ল'ব পাৰে 4,500 এন্ড্ৰইডৰ কালেকচনটো আপুনি ধুনীয়াকৈ দেখুৱাই দিলে আপোনালোকৰ এই দোকানৰ লোকেশনটো এবাৰ ধুনীয়াকৈ জনাই দিয়ক আমাৰ লোকেশনটো হৈছে শিলপুখুৰীৰ আপুনি এখন ডমিনোজ পাব তাৰ ঠিক অপোজিট সাইডে আছে আমাৰ ষ্ট'ৰখন আৰু আমাৰ তাত মই কৈ দিওঁ ভিডিঅ'ৰ মাজতে কি ফাইনেন্সৰ ফেচিলিটি এভেইলেবল আছে আৰু কোনবাই যদি গুৱাহাটীৰ পৰা চাই আছে তে একদম ইজি ফাইনেন্স হৈ যাব আৰু বেলেগ ডিস্ট্ৰিক্টৰ পৰা যদি চাই আছে তেতিয়াহ'লে আপুনি বাজাজত এক্সিস্টিং কাস্টমাৰ হ'লে হৈ যাব নহলে ক্ৰেডিট কাৰ্ড দি হৈ যাব হয় ফাইনেন্স এভেইলেবল আছে ইয়াত এক্সেস এভেইলেবল আছে নে নাই দাদা এক্সচেঞ্জ এভেইলেবল আছে জাস্ট আপোনাৰ ভ্যালিড বিলখন থাকিলে হ'ল আৰু আপোনাৰ ফোনত কোনো ধৰণৰ ৰিপেয়াৰিং থাকিব নালাগে ওকে এন্ড্ৰইডৰ কালেকচন ধুনীয়া আহি গৈছে আপোনালোকে আৰু আহি আছে পাৰে ফাইনেন্স কৰি ল'ব পাৰে এই মাহৰ ভিতৰতে আৰু ল'ব লাগিব লগত বিহুৰ অফাৰ ল'ব লাগিব আৰু দাদা নেক্সট আইফোন আজি ক'ৰ পৰা আৰম্ভ কৰিব আইফোনটো বৰ্তমান একদম কমৰ এক্সাৰৰ পৰা আছে মোৰ লগত বাকি নৰমালি আমাৰ লগত 7 8 এইবিলাকো থাকে এইবিলাকো পাই যাব বিচাৰিলে এক্সাৰ চাই থাকো কিমান চাম আজি আপুনি ডাঙৰ মডেলৰ পৰা আৰম্ভ কৰি দিয়ক একদম ডাঙৰ মডেলৰ পৰা 16 Pro Max আহি গৈছে চাওক না হোৱাইট কালাৰ হোৱাইট বিউটি একদম এইবিলাক একদম অৰিজিনেল বিল সিলৰ লগত আছে তাৰ 14 Pro Max চাই লোৱা
এইবিলাক কণ্ডিশ্যন চাই লোৱা তুমি দাদা কণ্ডিশ্যনটো দেখুৱাই দিয়ক Minimum কিমান condition. পাৰ্চেণ্ট থাকিব বেটাৰী হেল্থ চবতে বহে একদম 85 প্লাছ থাকিব এইটো 94% আছে এইটো তুমি চাই লোৱা বেটাৰী হেল্থ কিমান আছে এই ভিডিঅ'ত আজি আইফোনৰ অফাৰত দিব লাগিব যোনে আহিব আৰু কাষ্টমাৰৰ অৰিজিনেল বিলো আছে ফোনৰ লগত চোৱা চাওক না অৰিজিনেল বিল চিল চব পাই যাবা এইটো চোৱা 16 Pro Max ৰ বেটাৰী হেল্থ মই দেখাই দি আছো এইটো 500 আইফোন 16 Pro Max 14 Pro Max কালেকশ্যন এভেইলেবল পাই যাব available collection 16 Pro Max ৰ বেটাৰী হেল্থ 94% চাব পাৰা 94% হয় আৰু 14 Pro Max ৰ মই তোমাক বেটাৰী হেল্থ দেখাই দিছো আৰু চব ইণ্ডিয়ান ইউনিট হয় ইণ্ডিয়ান ভেৰিয়েণ্টে হয় সব ইণ্ডিয়ান ভেৰিয়েণ্ট চাব পাৰা আপোনালোকে আহিব দোকান ভিজিট কৰিব 88% আছে 88% আছে বেটাৰী হেল্থৰ সৈতে লৈ যাব পাৰে দামটো কিমান আহে দাদা আমাৰ আমাৰ 1 Pro 16 Pro Max হয় তুমি যদি এটা বেটাৰী হেল্থ অলপ কমত লোৱা 85 মান লোৱা হয়। তেতিয়াহ'লে তো একদম ধৰা 83 84 মানৰ পৰা ষ্টাৰ্টিং হৈ যায় আৰু এইটো যদি লোৱা এইটো বেটাৰী হেল্থ তোমাৰ 94 আছে এইটো 88000 আহি যাব ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ইজি ফাইনেন্স হৈ যাব ওকে নেক্সট দাদা 13 Pro চাব পাৰা 13 Pro এইবিলাক গোটেই 13 Pro না না এই দুটা 13 Pro হয় হয়। 13 Pro ৰ মোৰ তাত বহুত ভেৰাইটি আহি আছে আৰু আহি আছে কালাৰ যি কালাৰ লাগে সব কালাৰ পাই যাব আজিৰ ভিডিঅ'ত দাদা অফাৰ দি দিয়ক না 13 Pro বহুত কমে আহি থাকে 13 Pro ভাল কণ্ডিশ্যনত লাগে একদম genuine ব্ৰেণ্ড নিউ condition কণ্ডিশ্যন আছে। চোৱা এটা স্ক্ৰেচেছ নাই কোনো চাওক না যোনে ভাবি আছে লম আপোনালোকে সোনকালে দৌৰি আহিব আৰু ষ্টক এইটো সিলভাৰ কালাৰ এইটো গোল্ড কালাৰ হয় যোনটো কালাৰ লাগে ল'ব পাৰে পাই যাব 13 Pro Max 13 Pro আমি 45000 কে সেল কৰি আছিলো ওকে যদি কোনোবা তোমাৰ ভিডিঅ' চাই অকল 41000 দিম আচ্ছা তো ওয়ারেন্টি তো থাকিব না ৱাৰেণ্টি থাকিব বিনা ৱাৰেণ্টিত আমি চেলো নকৰো আৰু আপুনি আগতে মই কৈছো বাৰ কৈছো আহক পুৰা চেক কৰাই তাৰ পিছতহে ফোন দিম হয় এনেকুৱা নহয় কি আপুনি আহিল ডাইৰেক্ট লৈ যাওক আৰামছে 2-3 ঘণ্টা লগাওক চেক কৰক তাৰ পিছত লৈ যাওক কাৰণ আপোনাৰো কষ্টৰ পইচা হয় ৱেষ্ট নহয় মোৰ তাত বুলি নহয় আপুনি য'ৰে পৰাই নলয় আপুনি এইটো কওক কি মোক একবাৰ লেপটপত চেক কৰাই দিয়ক নহ'লে মোক এইটো হেৰি মানে খোলা ফোন নল'ব ৰিপেয়াৰ ফোন নল'ব 1-2 কমত পাই যায় কিন্তু ৰিপেয়াৰ ফোন নল'ব আৰামছে আপুনি য'ত পৰাই নলওক টাইম লৈ কিনে ফোনটো চেক কৰক তাৰ পিছতহে আপুনি লওক নেক্সট দাদা 12 Pro Max 12 Pro আমাৰ তাত Pro Max ষ্টাৰ্টিং হৈ যায় 26000 ৰ পৰা 12 Pro ষ্টাৰ্টিং হৈ যায় 28000 ৰ পৰা এইবিলাকটো এক্সআৰ কনভাৰ্টেড হয় এইকেইটা ষ্টাৰ্টিং হৈ যায় 13000 ৰ পৰা আইফোন 13000 টকাৰ পৰা তিনটা কেমেৰা এক্সআৰ আৰু মডিফাই কৰি হৈছে এইখন 13000 ৰ পৰা পাই যাব তাৰ পিছত 11 Pro পাই যাব আমাৰ তাত 18000 ৰ পৰা তাৰ পিছত তোমাৰ 13 14 তো এইবিলাক চাবই পাৰা লাগি আছে যিমান পিছ লাগে এইবিলাক গোটেই 13 14 ৰ কালেকচন হয় কালাৰ চক না বেলেগ বেলেগ লাগে গ্ৰীন লাগে বগা লাগে সেউজীয়া লাগে ৰঙা লাগে মানে এভেইলেবল হৈ আছে আৰু কালেকচন আহিব 12 সব পাই যাবা তো 13 আমাৰ তাত ষ্টাৰ্টিং 25000 ৰ পৰা হৈ যায় 14 ষ্টাৰ্টিং 29000 ৰ পৰা হৈ যায় 12 ৰ ষ্টাৰ্টিং 18000 ৰ পৰা হৈ যায় আৰু বাকি মিনি সিৰিজ বৰ্তমান খতম হৈছে আহি আছে মিনি সিৰিজ আৰু 11 এইবিলাক একদম কম ৰেটৰ পাই যাবা মানে সৰ আৰু এক্সআৰ ষ্টাৰ্টিং হৈ যায় আমাৰ তাত অকল 12500 ৰ পৰা এক্সআৰ ষ্টাৰ্টিং ওকে দাদা এখন কি আহিছে এইটো 16 আছে আইফোন 16 হ'ব 16 একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে এটা সিঙ্গেল ডটো নাই সিও স্ক্ৰেচও নাই আৰু 15 প্লাসও চাব পাৰা বেটাৰী 90% ৰ লগত আছে 15 প্লাস খসাই কৈছে তো আপুনি হা চাই লোৱা না চেক কৰাই দিম চেক কৰি লওক আপোনালোকে আৰু বাকি ইয়াতে নহয় অকল থ্ৰী টুলছৰ চেক কৰাই দিম কোনো কথা নাই 90% বেটাৰী হেল্থ আছে এইটো তোমাৰ আহি যাব আমি 47 ত সেল কৰি আছিলো তোমাৰ ভিডিও যদি কোনোবাই চাই আহে তেতিয়া এইটো দি দিম অকল 45000 next 16 ইজ ওয়াইল 100 বেটাৰী গোটেই বেটাৰী হেল্থ আপোনালোকে ভালকে চেক কৰি ল'ব চাই ল'ব আৰু কোনো ধৰণৰ চেঞ্জ বা ৰিপেয়াৰ হৈ নহয় আছে এইটো মই তোমাক লেপটপত চেক কৰাই দিম এইটো আহি যাব অকল তোমাৰ 36500 16 লেটেষ্ট মডেল 16 একদম লেটেষ্ট মডেল কালেকচন বিলাক আপোনালোকে পাই যাব গেজেট নেশনত ৰিটেল লাগে হোলসেল লাগে যি লাগে আৰু আপোনালোকে কল কৰিব লৈ ল'ব আৰু বাকি 14 প্লাসও পাই যাব 14 প্লাস আমাৰ তাত 34 মানৰ পৰা ষ্টাৰ্টিং হৈ যায় ও কণ্ডিশ্যন আৰু বেটাৰী লৈ অলপ প্ৰাইসটো আপ ডাউন হয় কালেকচন এভেইলেবল হৈ আছে আইফোন 12 11 13 14 সকলো ধৰণৰ আৰু কালেকচন বিলাক আপোনালোকে লৈ যাব পাৰিব আৰু ধুনীয়া দাদা আপোনালোকৰ এই দোকানৰ টাইমিংটো এবাৰ জনাইতো টাইমিংটো হয় আমাৰ মানডে টু স্যাটাৰডে ৰাতিপুৱা 11টা পৰা ৰাতি 9টা লৈ আৰু আমাৰ যোনটো টাইমত আহে আপুনি আহিব পাৰে আৰু কলিংও আপুনি কিনি সময়ত কৰক একবাৰতে কল পিক আপ হৈ যাব বাকি হোৱাটছএপত আপুনি 24 আৱাৰ্ছ মেছেজ কৰিব পাৰে ওকে দাদা থ্যাংক ইউ দাদা